গুড মৰ্নিং, নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক। আৰু এইকেইদিন দুদিন হুঁচৰি গাই পেলাই মাতটো এতিয়া অলপ বহি আছে, মানে ফাটি আছে, মাতটোৱে ডাউন হৈ আছে। আজি পথাৰ ফালে ওলাই আহিলোঁ, মানে সেইদিনা হাল বোৱা এই মাটিখিনিকে চাব আহিলোঁ। তাকে বোলো ভিডিঅ' এটা বনাওঁ, বোলো ভিডিঅ' বনোৱাই নাই। সেইদিনাখন এইখিনিতে ট্ৰেক্টৰখন ফচি গৈছিলে, এইখিনি জেগাত এনেকৈ হাল বাই আহিলে, হাল বাই আহি পেলাই এইখিনিতে আহি সোমাই গ'ল ফটকৈ। এইখিনি গাঁত এটা আছিল, মানে এই গাঁতটোতে আহি পেলাই সোমাই গ'লগৈ। আগত নাছিলে, এতিয়া কেনেকৈ গাঁত হ'ল আৰু কোনোবাই খান্দিলে নেকি নাজানো আৰু। বাকী তেনেকৈ আহি থকা নাযায় যে, যোৱা বছৰ কোনোবাই খান্দিল চাগে শুকান দিনতে। এইখিনিতে আহি পেলাই সোমাই গ'ল। তাৰপিছত বেলেগ এখন ট্ৰেক্টৰে আনি পেলাই টানি পেলাই উলিয়ালে আৰু ট্ৰেক্টৰখন। আৰু দিনটো আৰম্ভণি কৰিছোঁ, ভিডিঅ'বিলাক চাই থাকিব, কি কৰোঁ দিনটো, কি কৰোঁ চাই থাকিব খালি ভিডিঅ'টো। আৰু বিহু চলি আছে আৰু আজি কালি সমাপ্ত কৰিলোঁ। দুদিন গালোঁ হুঁচৰি আৰু ঘৰৰ মানুহখিনিৰ লগতে চবেই একেলগে হৈ পেলাই হুঁচৰি গাই কালি শেষ কৰিলোঁ। এদিন খানা এটা খাব লাগিব, হুঁচৰি গোৱা পইচাই আৰু গোটেই মানুহখিনি লগ লাগি চুবুৰী মানুহখিনি খানা এটা খাব লাগিব আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। দিনটো কি কৰোঁ চাই থাকিব, দেখাই থাকিম, ভিডিঅ'বিলাক চাই থাকিব খালি। মাটিখিনি শুকাইছে আৰু এই 2 চাহ পালোঁ, 2 চাহ পাই পেলাই এতিয়া শুকাইছে মাটিখিনি। শুকালে ভাল হ'ব আৰু শুকোৱাৰ পিছত আৰু এদিন আহি 2 চাহ মাৰি পেলাই ট্ৰেক্টৰে ধানখিনি পেলাই দিব লাগিব আৰু ধান কঠীয়া তিয়াব লাগিব আৰু কেইদিনমানৰ পিছত। এই মাটিখিনি আৰু অলপ ভালকৈ শুকাই লওক, তাৰপিছত কঠীয়াখিনি তিয়াই লৈ এদিন আহি পেলাই দিম আৰু। খালি ঘাঁহবিলাকহে বহুত ঘাঁহ, এতিয়া অলপ দিগদাৰ হৈছে আৰু। ঘাঁহ মৰা ঔষধ এটা আনি পেলাই মাৰিব লাগিব, স্প্ৰে কৰি দিলে ঘাঁহখিনি মৰি গ'লে ভাল হৈ যাব। এইখিনি জেগাতো হাল বাবই নোৱাৰিলে, সেইকাৰণে এইখিনি জেগাত স্প্ৰে কৰিব লাগিব ঘাঁহ মৰা ঔষধ। ইয়াত চব আগত এইখিনি জেগা গোটেই সম্পূৰ্ণ মুকলি ঠাই আছিলে, মুকলি মানে পথাৰ আছিল আৰু মানে চব ইয়াত খেতি কৰিছিলে, খেতি হৈছিলে। আজিকালি এতিয়া নাই আৰু, কেইবছৰমান 10 বছৰমান হৈ গ'ল, চব পুখুৰী খান্দি পেলাল। ইমান বহুত ডাঙৰ এৰিয়া এটা আছিলে, চব খালী আছিল, এইবিলাকত অকল খেতিয়ে কৰিছিল, ধান খেতি কৰিছিল, বাও ধানৰ খেতি কৰিছিল বিশেষকৈ এইখিনি জেগাত। এতিয়া চব পুখুৰী খান্দি পথাৰ মাটি নিকা কৰি পেলাল আৰু চব মানে মীন পালনৰ আৰু মীন পালন কৰিবৰ কাৰণে এইবিলাক কৰি ল'লে। আৰু এতিয়া এইবিলাক জেগা অলপ দ জেগা হয়, ইয়াত এতিয়া পানী থাকে। আগত পানী থকা জেগাবিলাকত এতিয়া পুখুৰী খান্দি পেলাল, পানী যে থাকিব জেগা নাইকিয়া হ'ল, পানী যোৱা জেগা নাইকিয়া হ'ল, সেইটোৱে সমস্যা হ'ল আৰু। এইডাল গছ বহুত দিনৰ গছ, দিয়ক আমি সৰু হৈ থাকোঁতে দেখা পাইছিলোঁ, ইমান ডাঙৰ হোৱা নাই কিন্তু গছডাল। আমি অসমীয়া খেতি কৰিব এৰিলোঁ দিয়ক, যিটো দিশত গৈ আছে অসমৰ ৰাইজ, ভয়ংকৰ বিপদ হ'ব এসময়ত গৈ পেলাই। আমাৰ অসমীয়া মানুহে খেতি কৰিব বাদেই দিলে আৰু পথাৰতে আহিব বাদ দিলে। এই গাইজনী অলপমান পানী খুৱাই দিবলৈ আহিছোঁ, দুপৰীয়া হ'ল, মানে গৰমটো বেছি যে, লগতে গাভিনী পৰি আছেতো, সেইকাৰণে পানী খুৱাব লাগেই দুপৰীয়া। এনেও পানী খাবই গৰুৱে দুপৰীয়া সময়ত, এইটো দিনত আৰু গৰম দিনত পানী খায়। আৰু গৰমটো বাঢ়িছে, ভাল ৰ'দ দি আছে, আজি পূৰা ৰ'দ দি আছে। আৰু সেয়া অসমীয়া ৰসাতলে গৈ আছে, খেতি পথাৰ বাদ দিলে, খেতি কৰিব বাদ দিলে অসমীয়া ৰসাতলে যোৱা বুলি এটা গীত গাই থৈ গৈছে নহয়, সেয়াই হৈ আছে আৰু অসমীয়া ৰসাতল গৈ আছে। অসমীয়া
মাটি বেছি মদ খাইছে অসমীয়াই। সেয়াই আৰু অসমীয়া ৰখাতলৈ গৈ আছোঁ আমি। অসমীয়া ৰখাতলৈ গৈ যোৱা সেইটোৱে হৈ আছে আৰু বৰ্তমান। আৰু এতিয়া কথাবিলাক ভাবিলে বেয়াও লাগে, কিয়নো আমি এনেকুৱা হৈ আছোঁ। খেতি বাতিৰ ক্ষেত্ৰত ইমান গুৰুত্ব কিয় নিদিয়া হ'লোঁ, সেইবিলাক কথা মনত ভাবি কেতিয়াবা মনবিলাক বেয়া লাগে। কিয় তেনেকুৱা হৈ আছে মানুহবিলাক। আজিকালি অসমীয়া মানুহৰ গাঁৱত গৰু নাইকিয়া হ'ল, গৰু নোপোহাই হ'ল অসমীয়া মানুহে। গৰু গাই পুহিব লাগে অসমীয়া মানুহেও, সকলোৱে পুহিব লাগে গাঁৱত। আজিকালি অসমীয়া গাঁৱতে নাই। আমাৰ গাঁৱত ক'বলৈ গ'লে বেলেগত আছে, খুব কম হৈ গ'ল। আগৰ নিচিনা তেনেকুৱা নাই। আমাৰ গাঁৱতো খুব গণিব পৰা মানে মানুহ হয়, কাৰোবাৰ ঘৰতহে তেনেকৈ পোৱা যাব। গৰু গাইবিলাক পুহিব বাদ দিলে, সেই খেতি কৰিও বাদ দিছে। সেয়া খেতিবিলাক বেছি আছে সকলোৱে মানে কি অসমীয়া মানুহ কথা কৈছোঁ, অকল আমাৰ গাঁও বুলিয়ে নহয়, সকলোতে কৈছোঁ, সকলো অসমতে কৈছোঁ। তেনেকুৱা মোক লাগিছে আৰু খেতি কৰিব বাদ দিছে অসমীয়া, কাৰণ আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লৈছোঁ আৰু বেছিভাগ। গুড মৰ্ণিং গাইজ। গুড মৰ্ণিং নহয় আৰু 10টা বাজিল আৰু। বহুত দিন সেয়া ভিডিঅ' এতিয়ালৈকে শেষে কৰা নাই। আজি এণ্ডিং কৰি দিম আৰু ভিডিঅ'টো। আৰু সেইকেইটা বাকী যিখিনি কথা ক'লোঁ আৰু সেইখিনি কথা যদি কিবা ভুল ভ্ৰান্তি হ'ল কোৱাত মোৰ, সেইটো বেয়া নাপাব, ক্ষমা কৰি দিব। মানে মোৰ অলপমান ক্ষোভ আৰু মোৰ মানে অলপমান খং, সেইটোৱে আৰু। অসমীয়া মানুহ কিয় খেতি নকৰে, সেইটো ক্ষেত্ৰতে মোৰ অকণমান। খেতি কৰে, কৰালোকে কৰে, কিন্তু দিনক দিনে কমি গৈ আছে খেতি কৰা। অসমীয়া মানুহ মুঠতে খেতি কৰিব লাহে লাহে বাদ দি আছে। সেইটো কাৰণে সেইখিনি কথাৰ কাৰণে ক'লোঁ আৰু ইমান অলপ কথা। আৰু মাতটো ভাঙি আছে ন, হুঁচৰি 2-3 দিনকৈ হুঁচৰি গালোঁ, মাত একেবাৰে বহি আছে, ভালেই হোৱা নাই ভালকৈ। আৰু যোৱাকালি খানা খালোঁ, বতাহে ধুমুহাই খানা খালোঁ আৰু যেন তেন। ৰাতিয়ে খোৱা হ'ল আৰু যেন তেন খালোঁ আৰু খানাটো, বতাহ ধুমুহা একেবাৰে একো নহ'ল, ভাল নহ'ল আৰু বনোৱাবিলাকো খাবলৈ ইমান সোৱাদ নহ'লগৈ খানাবিলাক, ভাত তৰকাৰীবিলাক। আৰু সেইটোৱে আমাৰ খেতি কৰক সকলোৱে, যোনে যাৰ ভঁৰালত ধান থাকে তাৰ কেতিয়াও ভোকত মৰা কোনো চিন্তা নাই আৰু। অকল পইচা থাকিলে নহয়, কাৰণ কৰোণাত দেখা পাইছে যাৰ তাত পইচা থাকিলেও বস্তু যোৱা নাছিলে। যাৰ তাত ভঁৰালত ধান আছে, শস্য আছে, তাৰে অকণো টেনশ্যন নাই। এনেকুৱা এতিয়া যি কৰোণা যিটো পৰিস্থিতি হ'ল, তেনেকুৱা বা আৰু কিমান পৰিস্থিতি আহে। সেইটো কাৰণে সকলোৱে খেতি কৰক। এইটো নহয় একেবাৰে হেৰি নহয় বহুত কৰিব লাগে, সেইটো কথা কোৱা নাই। যেতিয়া যিকণ আমাৰ ঘৰৰ কাৰণে প্ৰয়োজন হয় আৰু সেইকণ খেতি কৰি ল'ব লাগে আৰু। খেতি যিকোনো সকলো খেতি কৰক, অকল ধানেই কৰিবলৈ যদি বুট সকলো আৰু যি কৰিব পৰা যায় আমাৰ অসমৰ মাটিত হ'লে বহুত ভাল খেতি হয়, বহুত ধৰণৰ খেতি কৰিব পাৰে। সেইটো কাৰণে কৰিব লাগে, যিমান পাৰে খেতি কৰক। আৰু এইখিনি কথা যদি কথাখিনি কোৱাত ভুল হ'ল, বেয়া লাগিছে যদি ক্ষমা কৰি দিব। আৰু ভিডিঅ'বিলাক চাই থকাৰ কাৰণে ধন্যবাদ। আজিলৈ বাই বাই আৰু দিয়ক, বেছি কৈ নাথাকোঁ কথা।